পিজ্জা বনাম পিজ্জাৰ কাৰণে এইখিনি বস্তু ৰেডি কৰিছো ইয়াতে মই হেৰি দৈত চুজি আৰু চাকু তিয়াই থৈছো মোটামুটি 3 ঘণ্টা সময় তিয়াই থৈছো আৰু এতিয়া এইটো হল বন্ধাকবি এইটো ৰজিনাৰ পাতটো কাটি দিম ইয়াতে এইটো ৰজিনাৰ পাত হয় কাটি দিম ৰজিনাৰ পাত হয় এইটো পাত ধইনা হয় পাত ধইনা হয় এইটো এইখিনি আদা হয় এইটো বিট হয় এইটো গাজৰ এইটো পিয়াজ হয় পিয়াজ ৰুকি দিছো এইটো বন্ধাকবি হয় এতিয়া ইয়াতে কণী ভাঙি লম আৰু নৰসিংহ আছে নৰসিংহ দি ইয়াতে কণীটো ভাঙি লম ইয়াতে চেনি আৰু নিমখ সোৱাদ অনুযায়ী দি থৈ দিছো পিজ্জাটো বনোৱাৰ কাৰণ হল এই টিকলাটোই এইটো মোৰ ভাগিনৰ নাতি হয় এই নাতিটোই মানে আইভাৰ দিনৰ পৰা আজি 4 দিন হল আহা মোৰ মূৰটো বেয়া কৰি আছে মাত্ৰ পিজ্জা খাব লাগে এই চুজি দচা বনাই খাব লাগে কিমান যে কি মই সময় মিলাব পৰা নাই আজি মানে মই এইটো মোৰ ননদ হয় মোৰ একজনীয়ে মোৰ ননদ এইটো ননদ হয় গতিকে এই নাতিটোৰ কাৰণে মই এই পিজ্জা বনাব ওলাইছো এইটো হল হেৰি গৰম মছলা আৰু জাব্ৰং অকমান দিছো গৰম মছলা আৰু জাব্ৰং কলা জিৰা ইমান নালাগে এইটো কলা জিৰা হয় কদ্দৈ জ্বলা তুমি কদ্দৈ জ্বলা খাবা না কদ্দৈ জ্বলা এইটো হলিও ইমান নেদবা দেখ নেকি পেটটো পুৰক নালগে হা নালগে হ'ব নেকি ভয় লাগছে কদ্দৈ জ্বলাটো দেখি হা পাতো তোমাৰ এতিয়া মই এইখিনি মোহাৰি ল'ম এইখিনি গোটেইখিনি মোহাৰি ল'ম এনেকৈ পিজ্জা বনাম বাপৰে মোক মূৰটো নষ্ট হৈছে আৰু কেৱল পিজ্জা বনাই দিব লাগে পিজ্জা মই আগতে বনাইছিলো সেইকাৰণে দেখিছে এতিয়া বনাই দিব লাগে আৰু পিজ্জা খাই তুমি দেখুৱাব লাগিব দেখুৱাবা এনেকৈ সানি ল'ব লাগে গম পাইছা তুমি মাক শিকাই দিবা হা ঘৰত সদায় খাব পাৰিবা মই কেনেকে বনালো গম পালা নহয় আইতাইটো দেখিছে নহয় তোমাৰ দেউতাৰ নাম কি আছিল বিক্ৰম অকল বিক্ৰমে নেকি কলিতা হা বিক্ৰম কলিতা ভালকে থাকা তুমি বয়াকে আছা দেখোন আৰু মায়ের নাম কি নমস্কাৰ মোৰ নাম শ্ৰী মমি কলিতা আৰু ককাৰ নাম নমস্কাৰ ককাৰ নাম শ্ৰী গোপাল কলিতা পুখুৰীত কেইটা মাছ আছে কি পুখুৰীত কেইটা মাছ আছে 10টা মুঠে কে কি মাছ আছে কোৱাচোন অলপ কম মাছ আছে জাল মাৰলি নৰুৱে এটাও হয় নেকি সৰু আছে না ডাঙৰ হৈছে অলপ সৰু আছে হয় নেকি সেইকাৰণে জালত নুঠে নহয় এতিয়া পাকঘৰত যাওঁ মোহাৰি লোৱা হ'ল এতিয়া পাকঘৰত যাওঁ হেৰিখন লৈ আছো সেই কাঠৰ সেইখন নেকি নালাগে আইতাই আনিব খুব মন লাগছে খাবৰ না সেইটো থৈ এইখান আনবাইছো সেইটো থৈ তাতে যতে আছে
গৰম হোৱা নাই ৰ তেল দি লৈছো গম পাইছা তুমি মাক ক'ব লাগিব নহয় এনেকৈ বনাব শিকাই দিবা মাক হা প্লাষ্টিকৰ হৈ আছে ব্ৰাছ প্লাষ্টিকৰ ব্ৰাছ গলি যায় সেইকাৰণে মই বোলো এই কলৰ ইডাল আনো ৰ মানে প্লাষ্টিকৰ ব্ৰাছ গলে কলৰেদি ভাল সেইকাৰণে কলৰ ঠাৰাডাল কাটি লৈ আহিলো কচু বুলি ভাবছিলো হা কচু দিব পাই এতিয়া মই পিজ্জাটো অলপ দীঘলকে দিবে হুম অলপ গলকে দিবে হয় নেকি গলকে দিব লাগিব হুম নাই অলপ তেল এখন লৈ যোৱা এনে আৰু আছে বনোৱা হও না তুমি আৰু এতিয়া খুৱাই দিম মই এইখিনি দিব নাই তোমাৰ কণী নাখাওঁ নহয় হেৰি কৰি খাই লোৱা নাই নাই একো নহয় খোৱা এইটো বিধ হয় অলপ গেছটো কমাই দিছো এতে তো ধুয়ে না তলাখান ধুই আনিব লাগিছিল আৰু লেতেৰা কণী কণী বলছি কণী কণী বলছি এতিয়া আমাক পিজ্জা বনাই দিব আৰু বহুত টেষ্টিকে বনায় কালি খুৰাহঁতে পাৰ্কত গৈছিলো আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰ্কত গৈছিলো আৰু জিমত গৈছিলো আজি ক'ত ক'ত গলা আজি ৰাতিপুৱা কি খাই গলা কোৱা কি গলা ৰাতিপুৱা মিঠাই খাই গৈছো আৰু কি খাই গলা কিয় খোৱা নাই কাজু কি খালা কাজু বাদাম খাইছো মিছা কলা
নাই সেইটো হ'ব তুমি কঁঠাল হেৰি কৈছো সিখনত সিখন খাই কঁঠাল হেৰি ভাপত দিম নহয় এটাতে কঁঠাল নাছে কঁঠালখিনি সেইখিনি ভাপত দিম তোমাৰ কাৰণে তুমি কণী নাখাওঁ যে সেইকাৰণে এতিয়া এতিয়া পিজ্জা বনোৱা হ'ল মই কেনেকে বনালো আপোনালোকক দেখুৱালো আপোনালোকে কি কি উপকৰণ দিলো গোটেইখিনি গম পালে গতিকে এনেকৈ আপোনালোকে পিজ্জা বনা হ'ব আৰু মোৰ পিজ্জাটো কেনে পালে জনাব দ্বিতীয়তে লাইক কমেণ্ট কোৱা তুমিও লাইক কমেণ্ট শ্বেয়াৰ কৰিব নতুন বিলাকে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ থাকিল ধন্যবাদ ৰবা তিন পিজ্জা খাওঁ ইংৰাজীত ক'ব ধুনীয়াকে আৰু কোৱা আৰু কোৱা কি 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 কৰিলো মই কোৱা মই মৰম কৰো না সেইও কোৱা মই মৰম কৰো না কোৱা